বাবে ভাল খবৰ জিঅ' 5G মোবাইল এতিয়া মাত্ৰ 1500 টকাত মুকেশ আম্বানীয়ে দেশবাসীৰ বাবে আনিছে বাম্পাৰ অফাৰ ক'ত পাব এই 1500 টকীয়া মোবাইল কেনেকৈ বুকিং কৰিব সবিশেষ জানিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি শেষলৈকে চাওক বজাৰলৈ আহি আছে জিঅ'ৰ নতুন 5G মোবাইল মাত্ৰ 1500 টকাৰ এই মোবাইল ফোনটোত 7000 mAh ৰ বেটাৰী পাব আপুনি জিঅ'ৰ উন্নত সুবিধাসমূহ সমগ্ৰ দেশতে ভালদৰে গ্ৰহণ কৰা হৈছে গতিকে এতিয়া আমাৰ দেশৰ বেছিভাগ গ্ৰাহকে বেছিভাগ জিঅ' সিম ব্যৱহাৰ কৰি আছে ইয়াৰ মাজতে জিঅ'ৰ নতুন 5G মোবাইল বজাৰলৈ আহি পাইছে এই ফোনটোত জিঅ'ৰ উন্নত সুবিধাই যিকোনো লোকক প্ৰভাৱিত কৰিব উন্নত কেমেৰা আৰু দীৰ্ঘম্যাদী বেটাৰীৰ সৈতে এই মোবাইলটো অতি কম মূল্যত শিক্ষাৰ্থী আৰু দৰিদ্ৰ লোকসকলৰ বাবে ডিজাইন কৰা হৈছে জিঅ'ৰ নতুন 5G ফোনটো 4GB RAM আৰু 8GB RAM ৰ দুটা ভেৰিয়েণ্টত উপলব্ধ হ'ব আৰু এই মোবাইলটোত 7000 mAh ৰ শক্তিশালী বেটাৰী থাকিব গতিকে যদি আপুনি এই মোবাইলটো এবাৰ সাৰ্চ কৰে ই দুদিনৰ বাবে আৰামদায়কভাৱে যাব এই মোবাইলৰ সৈতে 10 ওৱাটৰ চাৰ্জাৰ এটাও প্ৰদান কৰা হ'ব এই মোবাইলত 50 মেগাপিক্সেল কেমেৰা পোৱা যাব সন্মুখত 8 মেগাপিক্সেল কেমেৰা থাকিব এই মোবাইলটোৱে ভিডিঅ'ৰ 4000 লৈকে ৰেকৰ্ড কৰিব পাৰে জিঅ'ৰ নতুন 5G মোবাইলত 128GB আভ্যন্তৰীণ মেমৰি আছে লগতে 256GB লৈকে আভ্যন্তৰীণ মেমৰি বিভিন্ন প্ৰকাৰত উপলব্ধ জিঅ'ৰ মোবাইলৰ ট্ৰিপল ষ্টল সুবিধা উপলব্ধ হ'ব অৰ্থাৎ দুটা সিম কাৰ্ডৰ সৈতে এটা মেমৰি কাৰ্ড স্লট থাকিব এই মোবাইলটোৰ সৈতে 3.5 মিমি হেডফোন জেক প্ৰদান কৰা হ'ব জিঅ'ৰ 5G মোবাইলটো জিঅ'কে ধৰি আন যিকোনো কোম্পানীৰ সিম অন্তৰ্ভুক্ত কৰি ব্যৱহাৰ কৰিব পাৰিব ভাল লাগিলে শ্বেয়াৰ কৰিব নাপাহৰিব আৰু এনে ধৰণৰ বাতৰিবোৰ আগতীয়াকৈ পাবলৈ পেজটো ফলো কৰিব এই প্ৰতিবেদনত জনোৱা সকলো তথ্য ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা হৈছে অধিক জানিবৰ বাবে জিঅ' ৱেবছাইটত চাওক